Hello everyone, good morning. কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলো ভালে আছে। আজি এটা নতুন ভিডিও লৈ আহিছো। ভিডিওটো শেষলৈকে চাই থাকিব আৰু চেনেলটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি থৈ যাব, লাইক কৰি থৈ যাব, কমেন্ট কৰিব আৰু আজি আপোনালোকৰ আগত দেখাবলৈ গৈ আছো। এতিয়া নক একদম ওয়েট। ভিডিওটো আপোনালোকে চাই থাকক, সকলোবোৰ দেখা পাব আৰু এতিয়া ভিডিওটো আৰম্ভ কৰো। আপোনালোকে ভিডিওটো চাই থাকক। আপোনালোকে এটা কথা সুধিব পাৰিলো, ফালৰ বেকগ্ৰাউণ্ডটো কেনেকুৱা লাগিছে? ইমান ধুনীয়া ন? এফালে ধাননি পথাৰ আৰু এইফালে এইফালে চৰাই উৰি আছে, বহুত ধুনীয়া ধুনীয়া চৰাই আছে তাতে। এই বৰষুণ দিছিলে কাৰণে এই ধানখিনি অলপ তললৈ পৰি গৈছে, চাওক এনেকৈ হৈ গ'ল। তাৰপিছতে এতিয়া ধান ওলাইছে আৰু বেছি ভাল লাগে যেতিয়া ধান ওলায়, সেইটো টাইমতো বহুত ভাল লাগে, ৰোৱা টাইমতো ভাল লাগে। হেল্ল' এভৰিৱান, আপোনালোকৰ বাৰু পিটিকা খাই কেনেকুৱা লাগে? বহুত ভাল লাগে নহয়নে? আজি মই বনাম আলু পিটিকা আৰু মাছ দি পিটিকা, বহুতকেইটা পিটিকা আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ। ব'লকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। টেঙা এনেকৈ কিবাকিবি বহুতখিনি বস্তু দিবলৈ আহিছোঁ। বাৰীখনৰ পৰা ছিঙিব আহিছোঁ। এইফালে চাওক জলকীয়াখিনি ইমান ধুনীয়াকৈ ইমান পা লাগি আছে। এতিয়া ইয়াৰ পৰা জলকীয়াখিনি ছিঙি লওঁ। এতিয়া টেঙা এটা ছিঙি আনোগৈ, এইফালে যাব লাগিব। টেঙাটো এতিয়া মই ঢুকি নাপাম, সেইকাৰণে কাৰোবাক মাতি দিব লাগিব ছিঙিবৰ কাৰণে। এখন অকণমান জুইত সেকি ল'ব লাগিব। এনেকৈ অলপ সেকি ল'লোঁ। সৰুখিনিও হেৰি কৰি ল'ব লাগিব, পুৰি ল'ব লাগিব। আলুখিনি পুৰি হোৱা নাই এতিয়ালৈকে, আৰু অলপ টাইম লাগিব সিজিবলৈ। একো খোৱা নাছিলোঁ কাৰণে এতিয়া মোক খুৱাই লৈছে। এতিয়া এই জুইত দি থোৱা জুইত যেতিয়া মই পুৰি লৈছিলোঁ অকণমান হেৰি কলপাতখন, এতিয়া আইতাই সেইখিনি এই মাছখিনি ইয়াতে তাতে বান্ধি দিব। পিঁয়াজ দিয়া নাই, পিঁয়াজটো কাটি দিব লাগিব নেকি? ইয়াত পিঁয়াজখিনি মিক্স কৰি ল'ব লগা হৈছে। মাছখিনি আইতাই ইয়াত ধুনীয়াকৈ ভৰাই দিলে, আৰু এতিয়া ইয়াতে এইখিনি দি দিম। তলত দিব ভৰাই দিব লাগিব, মানে আলুখিনি দি থোৱা আছে যে।
আলুখিনি হৈ গ'ল সিজি এতিয়া আলুখিনি উলিয়াই ল'ব লাগিব এইকেইটা আলু হৈ গ'ল ধুনীয়াকৈ কেইটা আলুকেইটা হৈ গ'ল শেৱালি ফুলে আৰু কেইটামান মাছ দি বনাম পিটিকাখিনি বনোৱা হৈ গ'ল আৰু এতিয়া বনাম শেৱালি ফুল শুকুৱাই থোৱা আছিলে শেৱালি ফুলখিনি আৰু মাছ দি ভাজিম খিনি গৰম হোৱা নাই এতিয়ালৈকে গৰম হৈ লওক তাৰপিছত পিঁয়াজখিনি দিব লাগিব টেঙা মৰা দি আইতাই ইয়াতে জেলি বনাব এইফালে হেৰি গৰম হৈ গৈছে তেল গৰম হ'ল মই ইয়াতে এতিয়া দি দিওঁ ইয়াত কি দিলা আইতা ইয়াত পাঁচফোৰণ দি দিলা আইতাই আৰু এইফালে মই বনাই আছোঁ শেৱালি ফুলখিনি এইফালে মই ইয়াত শেৱালি ফুলখিনি বনাই আছোঁ পাঁচফোৰণখিনি ভাজি লৈছে আৰু এইফালে মই পিঁয়াজখিনি ভাজি লৈছোঁ ফুলখিনি পানী দি ধুই ল'লোঁ অলপ দি দিলে ইয়াতে এতিয়া মই ইয়াতে শেৱালি ফাৰ্ষ্টে মই মাছখিনি দি ল'ম মাছখিনি ভাজি ল'ম এতিয়া আৰু ইয়াত নিমখখিনি দি দিলে আইতাই পাঁচফোৰণ নিমখ টেঙা মৰা এইখিনি গোটেইখিনি দি লৈছে ইয়াত মই মাছখিনি দি দিলোঁ আৰু মাছখিনি অকণমান ৰঙা পৰিলে আৰু এতিয়া শেৱালি ফুলখিনি এইখিনি এতিয়া তাতে দি দিম শেৱালি পাতখিনি দি দিলোঁ শুকাই থোৱা শেৱালি পাতখিনি দিলোঁ এতিয়া ইয়াতে ধুনীয়াকৈ লৰাই দিম হালধি চব দি থোৱা আছিলে আৰু অকণমান জলকীয়া দিয়া হ'লে ভাল হ'ল হয় জলকীয়া দিব লাগিব দিব এতিয়া ইয়াত জলকীয়া দিব নাই মই জলকীয়া দিয়া নাই আপোনালোকে জলকীয়াও দি ল'ব পাৰে ইয়াতে
তাতে আইতাই চেনি দি দিলে ভাজিব লাগিব অলপ টাইম ধুনীয়াকৈ ভাজি আছোঁ অকণমান ৰঙা পৰিছে বাৰু আৰু এই জেলি আইতাই বনোৱা আৰু এইটো আলু পিটিকা আলু আৰু পিঁয়াজ দি বনাইছিলোঁ এইটো পিটিকাটো আৰু এইটো হ'ল মাছৰ পিটিকা আৰু এইফালে আচাৰ আমৰ আৰু অমৰা আচাৰ হয় আৰু এইফালে এইটো নৰসিংহ দি পিটিকাটো বনাইছিলোঁ যে সেইটো পিটিকা আৰু এইটো আলু আৰু কণী দি পিটিকা আৰু এয়া হ'ল মাছ আৰু শেৱালি ফুল দি পিটিকা চাওকচোন কেনেকুৱা লাগিছে থালিখন আজি এতিয়া মই ফাৰ্ষ্ট খাম পিটিকাটো দি পিটিকাটো মাছৰ পিটিকা বাহ বৰ মজা হৈছে বহুত ভাল হৈছে এইখিনি এইখিনি নৰসিংহ দিয়াখিনি খাম এতিয়া বৰ ভাল লাগিছে এইখিনি খাই নৰসিংহখিনিও বৰ ধুনীয়া হৈছে এতিয়া এইখিনি শেৱালি ফুলে হেৰিয়ে ভাল লাগিছে শেৱালি ফুলৰ সেইখিনি ভাল হৈছে মাছৰ পিটিকাটো যে একদম বহুত ভাল লাগে দেই খাই হয় না মাছৰ পিটিকাৰ নিচিনা পাতত দিয়া মাছৰ পিটিকাৰ নিচিনা হ'বই নোৱাৰে শেৱালি ফুলৰখিনি মই খাই চাওঁ এবাৰ অকণমান তিতা তিতা নিচিনা লাগে কিন্তু বহুত ভাল লাগে খাই তিতা খাবই লাগে আৰু নাই ইমান তিতাও হোৱা নাই নহয় তিতা কাৰণ শুকুৱাই থোৱা আছিলে যে সেইকাৰণে নহয় নেকি ভাল লাগিছে সেইকাৰণে আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব ভাল লাগিলে আৰু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব বাই বাই এতিয়ালৈ